हेलो गाइस, गुड मर्निंग। तो मैं पथार फाले फुरिब आहिছোঁ। तो धानবিলাক पकिले নাই पका বুলি চাব আহিছোঁ। তেন্তে এতিয়া আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকক দেখাই আছোঁ, পথাৰ ফালে সোমাই আছোঁ, আমাৰ পথাৰ ফালে। তো এয়া আমাৰ পথাৰ। তো এতিয়ালৈকে ধান পকা নাই অৱশ্যে। তো ভিতৰ ফালে সোমাই চাইছোঁ, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। চালে এতিয়ালৈকেতো ধান পকা নাই আৰু লাগিব আৰু 20 দিনমান চাগে, তো পকি যাব। এতিয়া আপোনালোকক পথাৰ দেখাই আছোঁ, আপোনালোকে চাওক। ধানবিলাকতো পকা নাই অৱশ্যে। মানে আৰু চাবলৈ এপাক সোমালোঁ আৰু। খেতি কৰাৰ পৰাতো অহাই নাছিলোঁ ন, আজি আহিছোঁ বহুত দিনৰ মূৰত। সেইকাৰণে আৰু অলপ চাই লওঁ কৰিবিলাক ক'ত কি হৈছে। তো ৰাতিপুৱা আহিছোঁ না, একদম পানীয়ে পানী পথাৰত। নিজৰ পানীবিলাক যোৱাই নাই ন। তো আমি এইটো ধান দাবলৈ আহিলে আমাৰ এইটো কি বুলি কয়, জিৰণি লোৱা স্থান হয়। গছ পুলি দুজোপা আছে, এইটোতে আৰু কৰিবলগীয়া হয় আৰু আৰাম কৰিবলগীয়া হয়।